কষ্ট কৰাৰ ফলত আজি মই যোৱাকালি 1টা বজাত টিকেট পাইছোঁ, আজি এতিয়া 2টা বজাত ছাবমিশ্যন কৰিছোঁ। তেতিয়াহ'লে মই ভিতৰে ভিতৰে কিমান ফাইট কৰি আছোঁ চাইছেনে আপুনি? এই ছাবমিশ্যন কৰাটো চাওক আপুনি, 1টা বজাত টিকেট পাইছোঁ, 24 ঘণ্টা হোৱাই নাই। মই মোৰ কংগ্ৰেছ দলৰ হাইকমাণ্ডক মোৰ অশেষ ধন্যবাদ দিছোঁ। মোক যিহেতু 45 নং কলাইগাঁও ভেৰগাঁৱত টিকেট দিয়াৰ কাৰণে মই আমাৰ অসমৰ কংগ্ৰেছ দলৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়ালৈ মোৰ অশেষ ধন্যবাদ দিলোঁ। লগত মই এইখন টিকেটটো মই সেৱা দলৰ পৰা কোটাত লৈছোঁ। সেৱা দল, অসম প্ৰদেশ কংগ্ৰেছ সেৱা দল, মই ভাইচ প্ৰেছিডেণ্ট। মোৰ সেৱা দলৰ শিৱলৈ মোৰ ধন্যবাদ দিব্যায়ন ডাঙৰীয়া, যিহেতু মোক এই 45 টিকেট দিয়া হ'ল। আৰু মই এইবাৰ ভেৰগাঁৱত যুঁজ এখন হ'ব। মই আজি আঞ্চলাগৰা ডিমাতে কৈছোঁ, ভেৰগাঁৱত যুঁজ এখন হ'ব। ভেৰগাঁওখন ক'বলৈ গ'লে কি ক'ম, বাগা বাগা নেতা আছে বিভিন্ন দলৰ, একো কাম নাই, ফুফুলা আছে। মই আজি কংগ্ৰেছ 98ৰ পৰা কৰি আছোঁ কংগ্ৰেছ, আজি কিমান দিন। মই টিকেট বিচাৰিছোঁ, লোকসভাত বিচাৰিছোঁ, কাউন্সিল ক'তো মই টিকেট মই যদিও মোক দিয়া নাই, তেওঁ মই বিদ্ৰোহ কৰা নাই। মই কংগ্ৰেছ দলৰ নীতি আদৰ্শ মই ভাল পাওঁ, সেইখন কিন্তু কৰা নাই। ধৈৰ্য ধৰি আছোঁ, আজি মই সেই ফলটো আজি পাইছোঁ এই বিধানসভাত 26 চনত। প্ৰতিদ্বন্দ্বী হিচাপে কাক মানে গণ্য কৰিব? মই প্ৰতিদ্বন্দ্বী হিচাপত এতিয়াতো আমাৰ তাতে BPF আছে, UPPL আছে, সেইটোতো মই কি ক'ম সিহঁতৰ বিষয়ে, সেইটোতো মই দেখি আছোঁ। যিহেতু আমাৰ অসমৰ মাননীয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই যিখিনি আমাৰ BPDৰ খেল খেলি আছে, টাকা পাল্লা যেনেকৈ সেনেকৈ কৰি আছে। যোনফালে ওজন হয় সেইফালে খাই দিয়ে, যোনফালে কমে সেইটো ওজন। প্ৰমোদ বড়ো, হাগাৰামা মহিলাৰী একেই কথা, দুটাকৈ হাতৰ মুঠিত ৰাখি থৈ দিছে। তাৰ বাহিৰে কি ক'ম, ৰাইজেতো চব জানেই। আপুনি তাৰ পৰা উদ্ধাৰ কৰিব কাৰণে উদ্ধাৰ কৰোঁ মই আজি নামিছোঁ। যি নেকি দেউতাকৰ প্ৰপাৰ্টিক যোন ল'ৰাই ধ্বংস কৰে, সেই ল'ৰাজন বেছি দিন নিটিকে। আপুনি জানিছে মই কি কৈছোঁ। আজি কংগ্ৰেছে 70 বছৰ ধৰি যি আৰ্জি থৈ গৈছে, এইটোক আহি আজি এইখন গভমেণ্টে আজি একফালৰ পৰা বিক্ৰী কৰি খাই আছে। আপোনালোকে দেখি আছে। আপোনাৰ আই মাতৃসকলকো মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকক অৰুণোদয় 9,000 টকা দিছে, গোটবিলাকক 10,000 টকা দিছে। আপোনালোকে এই 19,000 টকাত 5 বছৰত আপোনালোকৰ ঘৰ নচলে। আপুনি চিলিণ্ডাৰৰ দাম চাওক, আপুনি 1250। আপোনালোকক চামুচ দি খাব দিছে, বেলচা দি লৈ গৈছে সেইটো গভমেণ্টে। আই মাতৃ সকলোৱে মই কৈছোঁ, এইখন গভমেণ্ট আপুনি চাব এইবাৰ ধূলিচাত হৈ যাব। গৌৰৱ গগৈৰ নেতৃত্বত, কংগ্ৰেছৰ নেতৃত্বত এই 26ত গঠন হোৱাটো নিশ্চিত আপুনি হৈ থাকক। আৰু এইখন ভেৰগাঁৱত যুঁজ এখন হ'ব, আপুনি চাই বিজয় নিশ্চিত। মই এই সংগ্ৰাম, এই নমিনেশ্যন দিলোঁ, এই আৰম্ভ কৰিলোঁ। 1,65,000 মান ভোটাৰ আছে নহয় জানো? ধুনীয়া কৰি মই বিপুল ভোটত ওলাইছোঁ ভাতে। মই একো চিন্তা কৰা নাই। যিবিলাক কেণ্ডিডেট দিছে সিহঁতৰ মই A to Z জানো। ভগৱানে যদি মোক চাই বা ৰাইজে চাই দেখি আছোঁ। ভেৰগাঁও ৰাইজে মোৰ এগেইনষ্টৰ কেণ্ডিডেটবিলাক অলপ চকু মেলি চাওক, আৰু মোক কংগ্ৰেছৰ পৰা প্ৰাৰ্থীটো মই আহিছোঁ অঞ্চলতে, মোক চাওক কেনেকুৱা হ'ব। সেইকাৰণে মই নিশ্চিতভাৱে আছোঁ ভেৰগাঁওখন উদ্ধাৰ কৰিম, যুঁজ এখন হ'ব। গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। আপোনালোকে কোনো এইটো নকৰিবই নোৱাৰে।